নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ তোমালোক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে আমাৰ অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ বাবে আটাইতকৈ ইম্পৰ্টেণ্ট ছাবজেক্ট অসমীয়া। কিয়নো অসমীয়াত নম্বৰ কম পালে গোটেই মাৰ্কশ্বিটখনতে ইয়াৰ প্ৰভাৱ পৰে আৰু অসমীয়াখন ফ'ৰ্থ ছাবজেক্টো নহয়। গতিকে আজি অসমীয়াত কেনেদৰে পেপাৰ প্ৰেজেণ্টেশ্যন কৰিব লাগে বা কুৱেশ্যন এনচাৰসমূহ লিখিব লাগে বা 3 নম্বৰ আৰু 5 নম্বৰৰ কাৰণে কিমান পেজ লিখিব লাগে, ৰচনাখন কিমান টাইমৰ বাবে লিখিব লাগে, কিমান টাইম থাকিলে পৰীক্ষাত লিখিব লাগে, সেই বিষয়ে যে আলোচনা কৰিম আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰসমূহ তোমালোকক কৈ দিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভালদৰে শুনিবা আৰু ভালদৰে পঢ়িবা। তো প্ৰথমতে ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ আলোচনা কৰোঁ। মোৰ মাতৃমুখ দৰ্শনৰ পৰা আহিব পাৰে যে সম্বলপুৰৰ পৰা গুৱাহাটীলৈ যিটো যাত্ৰা আছিল লেখকৰ, সেইটোৰ ওপৰত আহিব পাৰে। 2 নম্বৰতে ইম্পৰ্টেণ্ট কুৱেশ্যন হাঁহ কোনে সৃষ্টি কৰিছিল, আৰু নাইবা এনেদৰে আহিব পাৰে যে মহাদেৱৰ কৃষি কৰ্মৰ কাহিনী যিটো তোমালোকে নিজৰ ভাষাত লিখা, সেইটো কুৱেশ্যন আহিব পাৰে এইবাৰ কাৰণে ইম্পৰ্টেণ্ট। তাৰোপৰি দুটামান কথাই যে ডিব্ৰুগড়ত লিখকক সন্তোষ দিছিল, সেই কি কথাই মানে সন্তোষ দিছিল তাৰ ওপৰত কুৱেশ্যনটো আহিব পাৰে। এইকেইটা 5 নম্বৰী কুৱেশ্যন মানে আহিছে আগতে, সেইকাৰণে মই তোমালোকক কৈ দিছোঁ। তাৰোপৰি ইয়াতে মানে 2 নম্বৰী বা 1 নম্বৰী কুৱেশ্যনো আহে, সেইবোৰ এতিয়া আমি চাওঁ। তো আহিব পাৰে যে মোৰ মাতৃমুখ দৰ্শন পাঠটি ক'ৰ পৰা লৈছে, সেইটো তোমালোকে লিখিব লাগিব যে নগেন শইকীয়া সম্পাদিত, সেইটো কথাটো উল্লেখ কৰিব লাগিব। তাৰোপৰি ইয়াৰে 1 নম্বৰী কুৱেশ্যন কমেডি অফ এৰৰ্ছ আছে, কোনে ৰচনা কৰিছিল, সেইবোৰ আহি থাকে প্ৰত্যেকবাৰে। আৰু মাজিও আৰু জ্ঞান কোন আছিল, তো তোমালোকে সেইকেইটা ভালদৰে লিখিব লাগিব। যিহেতু মই আগতে কুৱেশ্যন এনচাৰসমূহ দিছোঁৱেই, গতিকে তাৰ পৰা চালেও তোমালোকৰ কোনো মানে বেয়া নহয়। আৰু তাৰোপৰি এইবাৰৰ কাৰণে আৰু এটা ইম্পৰ্টেণ্ট যে পানী মে মীন পিয়াচি, শুনত লাগে হাঁচি, এইটো যে এটা মানে আছে, সেইটো বহলাই আহিব পাৰে বা বুজাই লিখিব দিব পাৰে। তো সেইকেইটা তোমালোকে ভালদৰে চাবা। আৰু ইয়াৰে পৰা শব্দ অৰ্থ কিছুমান আহি থাকে, তো সেইকেইটাও তোমালোকে চাবা। ইয়াৰ পৰা এইকেইটাই ইম্পৰ্টেণ্ট। তাৰপিছত আমি বেলেগ চেপ্টাৰৰ এতিয়া চাওঁ। তো নেক্সট চাওঁ আমি হস্তি বিজ্ঞানৰ পুথিখনৰ কথা, যে হস্তি বিজ্ঞানৰ পাঠটি ক'ৰ পৰা লোৱা হৈছে সেইটো এটা ডিফাৰেণ্ট কুৱেশ্যন, আৰু এই পুথিখন কাৰ দ্বাৰা ৰচনা সেইটো ডিফাৰেণ্ট কুৱেশ্যন। তোমালোকে সেইটোত কনফিউজন নহ'বা। আৰু তাৰে পিছত ইয়াৰ পৰা আহে যে পুথিখনৰ বিষয়বস্তুৰ আভাস দিয়া, এনেদৰে এটা কুৱেশ্যন আহে, মানে সেইটো 3 নম্বৰৰ আহে, গতিকে সেইটো চাবা তোমালোকে। আৰু নেক্সট ইয়াৰ পৰা আহে যে হস্তি বিদ্যাৰ নামত কোনগৰাকী বৰকুৰিৰ চিত্ৰ অঁকা হৈছে বা কোনকেইজন মানে মানুহৰ চিত্ৰ অংকন কৰা হৈছে, তো সেইকেইটা লিখিবা। আৰু তাৰে পিছত ইয়াত আহে যে অসমীয়া সাঁচি পাতৰ পুথি কোনকেইখন, সেইকেইখন ইম্পৰ্টেণ্ট, গতিকে সেইকেইটা চাবা তোমালোকে। নেক্সট আহে চিঠিখনৰ কথা। তো চিঠিখনৰ শিলভদ্ৰৰ প্ৰকৃত নাম কি, ৰেৱতী মনদত্ত চৌধুৰী, সেইটো ইম্পৰ্টেণ্ট। আৰু তাৰপিছত আহিব পাৰে তোমালোকৰ যে ভূদেৱ চৌধুৰীয়ে প্ৰশান্ত শৰ্মালৈ কিয় চিঠি লিখিছিল, সেইটো বহুত ইম্পৰ্টেণ্ট। আৰু তাৰে পিছত তোমালোকৰ আহি থাকে যে শিলভদ্ৰই কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল, সেইটো ইম্পৰ্টেণ্ট, তোমালোকে চাবা। আৰু তাৰে পিছত এইবাৰৰ কাৰণে ইম্পৰ্টেণ্ট 5 নম্বৰী আহিব পাৰে যে চিঠি গল্পটিৰ নামাকৰণৰ সাৰ্থকতা বিচাৰ কৰা, যে কিয় চিঠি নামটো দিয়া হৈছে। গতিকে সেইখিনিত মই কুৱেশ্যন এনচাৰটো দিছোঁৱেই, তোমালোকে চাবা, আগৰ ভিডিঅ'ত দিছোঁ। গতিকে এইকেইটা এইবাৰৰ কাৰণে ইম্পৰ্টেণ্ট, তোমালোকে ভালদৰে চাবা। তাৰপিছত চাওঁ আমি মগনীয়া। তো মগনীয়াটো মানে ইয়াৰ পৰা বেছিভাগ আহি থাকে যে কোনখন কাব্যপুথিৰ বাবে মানে যতীন্দ্ৰনাথ দুৱৰাই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল, সেইটো বহুত ইম্পৰ্টেণ্ট হয়। তাৰে পিছত তোমালোকৰ আহিব পাৰে যে মগনীয়াৰ শীৰ্ষক কথা কবিতাটোৰ মূল ভাৱ। তো মূল ভাৱখিনি চালে তোমালোকে 3টা কুৱেশ্যন এনচাৰ লিখিব পাৰিবা। সেই 3টা হৈছে যে 1 নম্বৰত আহিব পাৰে যে কি হ'ল, একো কথা নাই, ইয়াৰ প্ৰসংগ বুজাই লিখিব দিয়ে, সেইটো 1 নম্বৰ। তাৰপিছত মগনীয়া আৰু কবিৰ মাজত আমাৰ মানে বাৰ্তালাপ কেনেদৰে হৈছিল সেইখিনি লিখিব দিয়ে। আৰু তৃতীয়তে মগনীয়াৰ শীৰ্ষক কথা কবিতাৰ মূল ভাৱ লিখিব দিয়ে। তো এই 3টা তোমালোকে এটা এনচাৰ চালে হৈ যাব, গতিকে এইটো ভালদৰে চাবা। তো আনন্দৰাম বৰুৱাৰ পৰা মানে বেছিভাগ কুৱেশ্যন প্ৰসংগ সংগঠিতৰ হৈ ব্যাখ্যা কৰা আহে। তো এইবাৰৰ কাৰণে ইম্পৰ্টেণ্ট মোৰ লাগিছে যে কৰ্মই জীৱন আৰু কৰ্মহীনতাই প্ৰকৃত মৃত্যুস্বৰূপ, এইটো যে প্ৰসংগ সংগঠিত দৰ্শাই ব্যাখ্যা আহিছিল, এইটোৰ ওপৰত চালে তোমালোকে দুটামান নিজে বনাই লিখিব পাৰিবা। আৰু আহে যে মানে একাগ্ৰতা গুণে আনন্দৰাম বৰুৱাক কেনেদৰে সহায় কৰিছিল বা তেওঁ কিয় চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল, একেটা কুৱেশ্যন এনচাৰে হয়। আৰু আগতে মানুহে কিয় বিদেশ যাত্ৰা কৰা নাছিল, সেইকেইটাও ইম্পৰ্টেণ্ট, গতিকে সেইকেইটা তোমালোকে ভালদৰে চাবা। এইকেইটা এইটোৰ পৰা ইম্পৰ্টেণ্ট, বাকী তোমালোকে নিজেও পঢ়িবা। আৰু নেক্সট চাওঁ। তো নেক্সট ভাৰতীয় আদৰ্শত বৈৰাগ্য, ইয়াৰ পৰা আহে যে কামধেনুৰ পুথিখন কোনে ৰচনা কৰিছিল বা তীৰ্থনাথ শৰ্মাৰ কাব্যপুথিখনৰ নাম কি, দুয়োটা আহি থাকিব পাৰে, গতিকে তোমালোকে এইটো ভালদৰে চাবা। আৰু নেক্সট আহিব পাৰে যে শ্ৰদ্ধা দেম অশ্ৰদ্ধা অধ্যম, ইয়াৰ যে মানে বিধি বাক্যটোৰ অৰ্থ কি, সেইটো আহি থাকে। তাৰপিছত ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ বেদ,
এইটো বেছি ব্যাখ্যা নাই কিতাপত, কিন্তু আহি যায় 4 নম্বৰৰ বা 5 নম্বৰৰ কাৰণে, গতিকে সেইটো তোমালোকে চাবা, মই আগৰ ভিডিঅ'ত দিছোঁ। তাৰোপৰি ইয়াৰ পৰা হাজেত তৈতৰীয়া উপনিষদত থকা গুৰুৱে দিয়া বিধি বাক্যখিনিৰ সাৰমৰ্ম কি সেইটো আহি থাকে, আৰু জীৱনৰ 4 আশ্ৰম কি সেইটো আহে। গতিকে এইকেইটা ইম্পৰ্টেণ্ট ইয়াৰ পৰা, সেইকেইটা চাবা তোমালোকে। তো নেক্সট বৈজ্ঞানিক মানসিকতা গঢ়িব পৰাৰ পৰা আহে যে বিশুদ্ধ খোৱা পানীৰ অভাৱত হ'ব পৰা দুবিধ ৰোগৰ নাম লিখা, তেনেদৰে 2 নম্বৰৰ কাৰণে আহে, গতিকে সেইটো চাবা। আৰু তাৰপিছত আহে যে বৈজ্ঞানিক মানসিকতা কি, ইয়াক আমি কেনেদৰে মানে আঁকোৱালি ল'ব পাৰোঁ সেইটো আহে। আৰু আমাৰ সমাজত যে বিভিন্ন ধৰণৰ অন্ধবিশ্বাস আছে, সেই তাৰ ওপৰত ভিত্তি কৰি 3টা অন্ধবিশ্বাসৰ মানে বা কুসংস্কাৰ লিখিব দিয়ে, গতিকে সেইকেইটা চাবা। আৰু সপোনত পোৱা ঔষধৰ কিবা ভিত্তি আছেনে, তেনেকুৱা এটা কুৱেশ্যন আহে, সেইটোও চাবা তোমালোকে, সেইকেইটা ইম্পৰ্টেণ্ট। আৰু তাৰোপৰি ইয়াৰ পৰা আহিব পাৰে যে বসন্ত ৰোগ কোনগৰাকী দেৱীৰ ৰোষত পৰি হোৱা বুলি কয়, শীতলা দেৱীৰ বুলি যে কয়, সেইটো আহিব পাৰে, গতিকে সেইকেইটা চাবা তোমালোকে। তো এইকেইটা মানে ইম্পৰ্টেণ্ট আছিল। আৰু তাৰোপৰি কবিতাবোৰৰ তোমালোকে মূল ভাৱ চাবা, মই দিছোঁ আগতে। আৰু তাৰোপৰি তোমালোকক মই এটা বস্তু কওঁ যে মানে কবিতাবোৰৰ পৰা প্ৰসংগ সংগতি ৰখাই ব্যাখ্যা আহিয়ে থাকে, গতিকে যিকোনো আহি যাব পাৰে, গতিকে গোটেইখিনি মূল ভাৱটো পঢ়ি ল'লে তোমালোকে গোটেইখিনি লিখিব পাৰিবা। তাৰোপৰি কবিতাৰ পৰা তোমালোকৰ বেছিভাগ মানে মূলভাৱে আহে, গতিকে সেইকেইটা তোমালোকে ভালদৰে চাবা। আমাৰ পৰীক্ষাত আহি থাকে যে প্ৰসংগ সংগতি ৰখাই ব্যাখ্যা কৰা, বা কিছুমান কুৱেশ্যন আনচাৰ আহে 3 নম্বৰৰ কাৰণে, তো তোমালোকে কিমান পেজনো লিখিবা। তোমালোকে হাই ছেকেণ্ডাৰীৰ মানে বহীখনৰ পেজ দেখি চাই ইংলিছ পৰীক্ষা দি, গতিকে তোমালোকে চাবা তাত 1.5 পেজমান লিখিলে হৈ যায়। প্ৰথমতে প্ৰসংগ, তাৰপিছত সংগতিবোৰ লিখি ব্যাখ্যাখিনি অলপ দীঘল কৰিব লাগে। বা 3 নম্বৰী কুৱেশ্যনতো তোমালোকে পেৰেগ্ৰাফকৈ 3টা পেৰেগ্ৰাফ লিখিবা, 1.5 পেজমানত হৈ যাব। গতিকে বেছি আৰু লিখিব নালাগে, সিমানখিনি লিখিলে হৈ যায়। তো এতিয়া 5 নম্বৰৰ কাৰণে, তো 5 নম্বৰৰ কাৰণে তোমালোকে পেৰেগ্ৰাফ কৰি লিখিবা, 5টা 6টামান পেৰেগ্ৰাফৰ ভিতৰত শেষ কৰি দিবা। তো তোমালোকে 3 পেজমান লিখিলে হৈ যাব, বেছি মানে পাৰোঁ বুলি অধিক লিখিব নালাগে। বাছ মেইন কথাখিনি তোমালোকে লিখিবা। আৰু ইন্ট্ৰডাকশ্যন এটা দিবাই, মই সদায় কৈছিলোঁ ভিডিঅ'ত। তো আৰম্ভণি লিখিবা, তাৰপিছত মেইন ব্যাখ্যাখিনি লিখিবা, তাৰপিছত এটা সামৰণি দিবা, তেতিয়া কুৱেশ্যন আনচাৰটো ভাল হয় আৰু ভাল দেখি। গতিকে তোমালোকে 3 পেজ 2.5 পেজ ইমানৰ পিছত হৈ যায়। অসমীয়া পেপাৰখনৰ মই টাইম মেনেজমেণ্টৰ কথা আগতে কৈছিলোঁ তোমালোকক, যদি তোমালোকে ফ'ল' কৰিছা ভাল কথা, যদি ফ'ল' কৰা নাই, এতিয়াও তোমালোকে যেতিয়া লিখিবা অসমীয়া পেপাৰখন, লিখাৰ পিছত তোমালোকে গম পাবা নহয়, যেতিয়া চাই ল'বা ঘড়ীত, যেতিয়া ধৰা 25 মিনিটমান থাকিব, তেতিয়া তোমালোকে ৰচনা লিখা ষ্টাৰ্ট কৰি দিবা, নহ'লে শেষত লিখা নহয়, যিহেতু 10 নম্বৰ আছে ন গোটা নম্বৰ, তেতিয়া তোমালোকে 25 মিনিটমান থাকোঁতে তোমালোকে লিখা ষ্টাৰ্ট কৰি দিবা। ৰচনাৰ মানে টাইটেলটো আৰু আৰম্ভণি ভালদৰে লিখিবা অলপ, আৰু মেইন কথাখিনি ভালদৰে লিখিবা। তাৰপিছত যদি টাইম নাথাকে অকল মেইন কথাখিনি লিখিবা, আৰু যদি টাইম থাকে তেতিয়াহ'লে তোমালোকে গোটেইখিনি কথা যিখিনি মুখস্থ কৰিছা বা ভালদৰে বুজিছা সেইখিনি গোটেইখিনি লিখিলে হ'ব। আৰু গ্ৰামাৰৰ ক্ষেত্ৰত তোমালোকৰ শব্দ বিভক্তি বাৰে বাৰে আহি থাকে, শব্দ বিভক্তি বা নাম বিভক্তি, গতিকে সেইখন চাবা, চাৰ্টখন চাবা বিভক্তিৰ, কি বিভক্তিত কি কাৰক বহে সেইকেইটাও চাবা। আৰু তোমালোকৰ বাবে প্ৰত্যয় যি ইম্পৰ্টেণ্ট, প্ৰত্যয় ভাঙা বা গঢ়া আহিয়ে থাকে নহয়, সেইকেইটা তোমালোকে চাবা, কমন যিহেতু। আৰু বাক্য ৰচনা আগতে মানে অহাবোৰে চাবা, সেইবোৰে ইম্পৰ্টেণ্ট, কমন পৰিবই, চিন্তা কৰিব নালাগে। আৰু তাৰোপৰি প্ৰিভিয়াছ ইয়াৰ পেপাৰবোৰ চাবা, অসমীয়াৰ ক্ষেত্ৰত কৈছোঁ। আৰু তোমালোকে ৰচনাখনো ভালদৰে লিখিবা। আৰু ৰচনা এইবাৰৰ ইম্পৰ্টেণ্ট তোমালোকক যিবোৰ ৰিচেণ্ট টপিক, যেনে চন্দ্ৰায়ন 3 তোমালোকে সুধিছিলা, দিছিলোঁ মই। আৰু যিবোৰ মানে একবিংশ শতিকাৰ প্ৰিয় গ্ৰন্থ বা একবিংশ শতিকাৰ প্ৰিয় সাহিত্যিক, তেনেকুৱা ধৰণৰ আহি থাকে, বনাই দিয়ে থাকে, গতিকে ৰিচেণ্ট টপিকবোৰ তোমালোকে চাবা, সেইবোৰৰ ওপৰত আহে, আৰু ভালদৰে লিখিবা। আৰু তোমালোকে ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ মানে ভিডিঅ' চাইছা যে কোনবোৰ ইম্পৰ্টেণ্ট, গতিকে সেইবোৰ ক'লে বুলিয়ে ফ'ল' নকৰিবা, তোমালোকে নিজে ভাবিবা যে কিবোৰ ইম্পৰ্টেণ্ট, কাৰণ মেট্ৰিক পৰীক্ষা তোমালোকে দি পাইছাই, কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে বৰ্ড এক্সামত জানা। গতিকে তোমালোকে যিবোৰ তোমালোকে ভাবা যে ইম্পৰ্টেণ্ট সেইবোৰ বেছিকৈ চাবা, মই ক'লোঁ বোলে বা আনে ক'লে বোলে সেইবোৰ ইম্পৰ্টেণ্ট তেনেকৈ চাব নালাগে। আৰু প্ৰিভিয়াছ ইয়াৰ পেপাৰ দেখি তোমালোকে গমেই পাইছা যে কোনবোৰ ইম্পৰ্টেণ্ট বা কেনেকুৱা ধৰণৰ টপিকৰ ওপৰত কুৱেশ্যন এনচাৰসমূহ আহে বা কুৱেশ্যন আহে ইম্পৰ্টেণ্ট, বা এছে কোনবোৰ আহিয়ে থাকে বাৰে বাৰে, বনাই কেনেকৈ দিয়ে। গতিকে তোমালোকে যিবোৰ ভাবা ইম্পৰ্টেণ্ট সেইবোৰহে চাবা, বেলেগৰ কথা ইমান শুনিব নালাগে। আৰু তোমালোকে নিজে ভালদৰে পঢ়িবা, আৰু নিজেহে জানিবা কিমানখিনি পঢ়িছা, গতিকে তোমালোকে নিজৰ ওপৰত ভিত্তি কৰি ভালদৰে এক্সামত লিখিবা।
আৰু তেতিয়া তোমালোকৰ ভাল হ'ব। তোমালোকে ইংৰাজী পৰীক্ষা দিলাই, গতিকে কেনে হৈছে এক্সাম, কেনে গৈছে তোমালোকে মোক কমেণ্টত জনাবা। আৰু তাৰোপৰি প্ৰথমখন ভাল গ'ল বা বেয়া গ'ল বুলিয়ে তোমালোকে মনত ভাবি নাথাকিবা। যদি ভাল গৈছে ভাল কথা, অভাৰ কনফিডেঞ্চ নহ'বা, তোমালোকে ভাবিবা যে নেক্সটখন টান আহিব পাৰে। আৰু যদি তোমালোকৰ বেয়া গৈছে তোমালোকে ভাবিবা যে নেক্সটখন ভাল কৰিব লাগিব। গতিকে মন স্থিৰ কৰি তোমালোকে ভালদৰে পঢ়িবা আৰু তেতিয়া তোমালোকৰ ভাল হ'ব আৰু ভালদৰে লিখিবা। অসমীয়ালৈ তোমালোকৰ শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা, গতিকে ভালদৰে পঢ়িবা। ধন্যবাদ।